নমস্কাৰ, ৱেলকাম টু মাই ব্লগ চেনেল। আজি এই মাঘ বিহুৰ সময়ত আপোনালোকক এটা বস্তু দেখাব খুজিছোঁ। চবৰে গাঁৱত এনে নহয় যে বহুতে কিবা বনায়, বিল্ডিং বনায়, কিবা বনায়, কিন্তু আমাৰ আজি ডাঙৰ ল'ৰা ছোৱালী নহয় দেই, ডাঙৰ নহয়, আমাৰ সৰু সৰু ছোৱালী নহয়, ল'ৰা, সৰু সৰু ল'ৰাবিলাকে আপোনাৰ 7, 6 পঢ়া ল'ৰাবিলাকে কি ধুনীয়া এটা বস্তু বনাইছে। চব আপোনালোকক দেখাই আছোঁ। মানে এইবিলাক হৈছে আৰু গাঁৱৰ এটা সংস্কৃতি ৰাখি আছে সৰু সৰু ল'ৰাবিলাকে। আজিকালিতো ডাঙৰবিলাকৰ এইবিলাক নকৰে, চব মোবাইল, কিন্তু কমচে কম মাঘ বিহুৰ সময়ত অলপ টাইম দিব লাগে এইখিনিৰ কাৰণে, যে কিবা এটা কৰিব লাগে আৰু মেজি বনাব লাগে, কিন্তু ডাঙৰবিলাকৰ নকৰে। কিন্তু সৰু সৰু ল'ৰাবিলাকে এইবিলাক আপোনাৰ দি আছে, সংস্কৃতি ৰাখি আছে। আপোনাক দেখাম মই, পিছফালে আছে মোৰ, যে ইয়াতে এনেকুৱা বস্তু বনাইছে নাৰৰে, সৰু সৰু ল'ৰাই ভাবিব নোৱাৰিব যে ডাঙৰ যে এইবিলাক বস্তু বনাব পাৰে। মাথা খাটাই বনাইছে আৰু আপোনাৰ 4-5জন মান ল'ৰাই। অলপ চাওঁ কি বস্তু বনাইছে। এই চক সৰু ল'ৰাবিলাকে কাম কৰি আছে, এই বেৰাৰ কাম চলি আছে, কামৰ কমি নাই, কাম দিন ৰাতি কাম কষ্ট কৰি আছে। এই কণ ল'ৰাবিলাকে এখন হেলিকপ্টাৰ বনাইছে। হেলিকপ্টাৰৰ চোৱাৰ আগতে মোৰ লগত আৰু এজন মানুহ আছে, চিনি পায় কিজানি, ঈশান ৰাজ, ইউটিউবাৰ এজন। ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তাৰপিছত ইয়াৰ ভিডিঅ'বিলাক চাব, ব্লগবিলাক মজা ব্লগ বনাই। মোৰ লগতো 2-এটা ভিডিঅ' আছে, চাই ল'ব ভালকে। আৰু আমি 31 ডিচেম্বৰ যেনেকৈ পালন কৰোঁ, মাঘ বিহুটো তাত কৰি আমি বেছি ভালকৈ পালন কৰিব লাগে। কাৰণ 31 ডিচেম্বৰ আমাৰ নহয়, মাঘ বিহুৱে আমাৰ। ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ইয়াক কাই চিনি পায় কমেণ্টত জনাব। চিনি নাপাব, নাথাকে থাকিব, 2-এটা নহয়, বেছিখিনি পাব। ধৰক ইয়াৰটো ছাবস্ক্ৰাইব কৰি দিব। বোলে আমি এতিয়া হেলিকপ্টাৰখন চাই আহোঁ। তো আহি পালো এইখনে, চক হেলিকপ্টাৰ, চক পাংখা ঘূৰিয়ে আছে, চক আপোনাক ভালকে দেখাই আছো মই এইফালৰ পৰা। গোটেই কমপ্লিট হোৱা নাই, কমপ্লিট হ'ব আৰু আপোনাৰ 2-3 মান লাগিব, 2-3 দিনৰ কাম আছে আৰু সেই 2 দিনৰ কাম হ'লে হেলিকপ্টাৰ কমপ্লিট হ'লে দেখাম আপোনালোকক আৰু।